Hello to all my dear student. This is Barnali Academy. আজিৰ ভিডিঅ'টো জৰিয়তে জয়মতী কৰি পাৰ্ট 2 ক্লাস 5 এই লেসনটোৰ প্ৰশ্নোত্তৰকেইটা আলোচনা কৰিম। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিম। জয়মতী কৰি 1 নম্বৰৰ ক প্ৰশ্নটোত কৈছে যে প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি? এইখন কোনে নিৰ্মাণ কৰিছিল? প্ৰথম অসমীয়া চিনেমাখনৰ নাম হ'ল জয়মতী। এই পাঠটোত উল্লেখ আছে। এইখন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰিছিল। খ নম্বৰ প্ৰশ্নটোত কৈছে যে জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি আছিল? উত্তৰত হ'ব জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম হ'ল জেৰেঙা। জেৰেঙা পথাৰত জয়মতীক শাস্তি দিয়া হৈছিল। গ নম্বৰ প্ৰশ্নটোত কৈছে যে গদাপাণি কোঁৱৰ কিয় নগা পৰ্বতলৈ পলাই যাব লগা হৈছিল? কাৰণ স্বৰ্গদেউ চুলিকফাই ৰাজকোঁৱৰক অংগসৎ কৰা দেখি গদাপাণি নগা পৰ্বতলৈ পলাই যাব লগা হৈছিল। ঘ নম্বৰ প্ৰশ্নটোত কৈছে যে জয়মতীক স্বৰ্গদেউৰ চাওদাঙে কিয় শাস্তি দিছিল? সেই শাস্তিৰ পৰিণতি কি হ'ল? জয়মতীক শাস্তি দিয়াৰ কাৰণ জয়মতীৰ মুখৰ পৰা স্বামী গদাপাণিৰ কথা একো উলিয়াব পৰা নাছিল বাবে জয়মতীক স্বৰ্গদেউ চাওদাঙে শাস্তি দিছিল। শাস্তিৰ পৰিণতিত জয়মতী প্ৰাণ ত্যাগ দিছিল। 2 নম্বৰ প্ৰশ্নটোত দিছে 2 নম্বৰ প্ৰশ্নটো তোমালোকে কিতাপতে পঢ়ি ল'বা। ইয়াতে মই উত্তৰখিনি দি লৈছোঁ, চাই লোৱা। কৰ্ম মানে কৰম, ধৰ্ম ধৰম, গ্ৰাম মানে গাঁও, হস্ত মানে হাত, স্বৰ্ণ মানে সোণ, বৰ্ণ বৰণ, কৰ্ণ কাণ। আমি মূলা কাপোৰৰ বিষয়ে জানি লওঁ। মূলা গাভৰু এগৰাকী আহোম কুঁৱৰী আৰু এগৰাকী মহীয়সী আহোম যুঁজাৰু মহিলা, যি আহোম সৈন্যৰ সেনামুখ্য মানে নাংহান আছিল। আহোম সেনাৰ সেনামুখ্যক নাংহান বুলি কৈছিল তেতিয়া। মূলা গাভৰু হ'ল ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী। তেওঁ তুৰ্বকৰ লগত নিজে যুঁজ দি প্ৰাণ বিসৰ্জন দিছিল। 5 নম্বৰ প্ৰশ্নটোত চমু টোকা লিখিবলৈ দিছে। ক নম্বৰত দিছে স্বৰ্গদেউ চুলিকফা 1679 চনৰ পৰা 1681 চনলৈ স্বৰ্গদেউ চুলিকফা আহোম ৰাজ্যৰ ৰজা আছিল। তেওঁক ৰজা পাতোতে তেওঁৰ বয়স আছিল মাত্ৰ 14 বছৰ। মানে চুলিকফা যেতিয়া ৰজা হৈছিল তেওঁৰ বয়স আছিল মাত্ৰ 14 বছৰ। এই বয়সতে ৰজা হোৱা বাবে তেওঁ ল'ৰা ৰজা নাম পাইছিল। খ নম্বৰ চমু টোকাত দিছে জেৰেঙা পথাৰ। আহোমৰ যুগৰে পৰা ঐতিহ্য বহন কৰি অহা শিৱসাগৰৰ এখন ঐতিহ্যমণ্ডিত ঠাই জেৰেঙা পথাৰ। এই জেৰেঙা পথাৰতে সতী জয়মতীক ল'ৰা ৰজাৰ নিৰ্দেশ মৰ্মে চাওদাঙে শাস্তি বিহিছিল। গ নম্বৰ চমু টোকাটো গড়গাঁৱৰ বিষয়ে লিখিবলৈ দিছে। গড়গাঁও আহোম ৰাজ্যৰ তৃতীয় ৰাজধানী আছিল। আহোম ৰাজ্যৰ তৃতীয় ৰাজধানীটোৰ নাম আছিল গড়গাঁও। 1540 চনত স্বৰ্গদেউ চুকলেংমুঙে গড়গাঁৱত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল। গড়গাঁৱৰ ৰাজধানী কোনে স্থাপন কৰিছিল? চুকলেংমুঙে। বৰ্তমান এই স্থান অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। কাৰেঙৰ চাৰিওফালে গড় মৰাৰ বাবে ইয়াৰ নাম গড়গাঁও ৰাখে। খ নম্বৰ চমু টোকাত দিছে ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ আছিল জয়মতী আৰু গদাপাণিৰ পুত্ৰ। ৰুদ্ৰসিংহ বা চুক্ৰুংফা আহোম সাম্ৰাজ্যৰ টুংখুঙীয়া ফৈদৰ স্বৰ্গদেউ আছিল। তেওঁৰ শাসনকালত আহোম সাম্ৰাজ্য খ্যাতি আৰু শক্তিৰে পৰিপূৰ্ণ হৈছিল। ৰাজসিংহাসনত বহাৰ পূৰ্বে তেওঁৰ নাম আছিল লাই। তেওঁৰ পিতৃৰ নাম গদাধৰ সিংহ আৰু মাতৃৰ নাম জয়মতী। 6 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি চাই লোৱা। ৰজা ৰাণী, ল'ৰা ছোৱালী, মহান মহীয়সী, বান্দৰ বান্দৰী,
অজলা অজলি, অকৰি অকৰা, কলা কালৰি। 7 নম্বৰ প্ৰশ্নটোত কৈছে যে ক অংশৰ পৰা খ অংশ মিলোৱা। দঁতাল হ'ব মাখুন্দি, বুন্দা যায়, শৰ ভেলেঙি, দমৰা চেউৰি, ঘৰিয়াল জলগুই, গোহাঁই আইচু। 8 নম্বৰ প্ৰশ্নটোত অভিধান চাই অৰ্থ বিচাৰি উলিয়াই লিখিবলৈ দিছে। মজকুল হ'ব মত্ত, উজ্জ্বল জ্যোতিষ্ময়, অভ্যাস স্বভাৱ, বিসৰ্জন পৰিহাৰ। 9 নম্বৰ প্ৰশ্নটোত বাক্য ৰচনা কৰিবলৈ দিছে। এখোজ দুখোজকৈ, ৰীতাই এখোজ দুখোজকৈ স্কুলৰ পৰা ঘৰ পালেহি। একে লেঠাৰিয়ে, বগৰীবোৰ গছত একে লেঠাৰিয়ে লাগি আছে। উচ্চস্বৰে, মোহনে উচ্চস্বৰে গান গাই আছে। মজগুল, মালতীয়ে গান শুনি নাচি বাগি মজগুল হৈ পৰিছে।